মই পংকজ স্বাগতম জনাইছোঁ মই নতুন ইউটিউব চেনেল মই আজি আপোনালোকৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই ক'বলৈ গৈ আছোঁ এটি এপৰ কথা, যিটোৰ নাম হৈছে আৰোগ্য সেতু। আৰু এই এপটি লঞ্চ কৰিছে আমাৰ চৰকাৰে। হয়তো এইখিনিৰ ভিতৰতে আপোনালোকৰ মোবাইলৰ ইনবক্সত এটা মেছেজ আহিছে আৰু এই মেছেজটোতে এই এপটিৰ ডাউনলোড লিংকটো দিয়া হৈছে আৰু তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰে। কিন্তু এই এপটি ডাউনলোড কৰাটো আমাৰ কাৰণে জৰুৰী হয় নে নহয়, আৰু এই এপটি আমাক কৰোনা ভাইৰাছৰ পৰা কেনেকৈ বচাব পাৰিব, আৰু যদি বচাব পাৰে তেনেহ'লে কেনেকৈ, তেতিয়াহ'লে এই এপটিৰ বিষয়ে মই আজি আপোনালোকক জনাবলৈ চেষ্টা কৰিম বলক ভিডিঅ'টিৰ মাজতে। প্ৰথম কথা হ'ল যে এই এপটি সম্পূৰ্ণ বিশ্বাসযোগ্য এপ আৰু যিটো চৰকাৰৰ দ্বাৰা বনোৱা হৈছে, আৰু এই এপটো আপোনালোকে মোবাইলত ইনষ্টল কৰি ল'ব পাৰে। আৰু এই এপটোৱে কাম কেনেকৈ কৰে তাৰ বিষয়ে মই আজি আপোনালোকক ক'বলৈ চেষ্টা কৰিম। যিয়েই নহওক কিয় আমি আমাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ কাৰণে এবাৰ হ'লেও বজাৰত যাব লগা হয়। হয়তো দুদিনৰ মূৰে মূৰে হয়তো হ'ব পাৰে, নহ'লে বা 3 দিনৰ মূৰে মূৰে, কিন্তু আমি যাব লগা হয়। কিছুমান ঠাইত হোম ডেলিভাৰী হৈ আছে যদিও কিছুমান ঠাইত এতিয়াও হোৱা নাই। আৰু যেতিয়া আপোনালোকে বজাৰলৈ যাব তেতিয়া হয়তো আপোনালোকে বেলেগ মানুহ লগ পাব, যদিও লকডাউন চলি আছে আপোনালোকে খুব কম সংখ্যক মানুহ হ'লেও লগ পাবই। আৰু এতিয়া আপোনাৰ আশে যোৱা মানুহজন কি মানে কেনেকুৱা, যে ক'ভিড পজিটিভ নে তেওঁ জ্বৰ চৰ্দি বা কাহত ভুগি আছে নেকি, নে নৰ্মেল, এই বিষয়টো আপোনালোকে হয়তো নাজানিব পাৰে। আৰু এইটোৰ পৰা বাচিবৰ কাৰণে আমাৰ কাৰণে চৰকাৰে এই এপটি বনাই উলিয়াইছে। এই এপটোৱে আপোনাৰ ব্লুটুথ আৰু লোকেশ্যন এক্সেছ আৰু কিছুমান পাৰ্চনেল ডিটেইলছ, মানে ধৰক আপোনাৰ নাম, বয়স, বা আপুনি 14 দিনৰ আগতে কিবা বেলেগ দেশ ভ্ৰমণ কৰি আহিছে নেকি, আপুনি এনেকুৱা মানুহৰ সংস্পৰ্শলৈ আহিছে নেকি যি কি জ্বৰ কাহত ভুগি আছে, চ' এনেধৰণৰ কিছুমান কুৱেশ্যন সুধিব। আৰু মোৰ ছাজেশ্যন হ'ল যে আপোনালোকে এই এপটি সোনকালে ডাউনলোড কৰি লওক আৰু নিজকে সুৰক্ষিত কৰি ৰাখক। এই এপটি ডাউনলোড কৰাৰ পিছত কি কৰিব লাগিব চাওঁ আহক। পোনপ্ৰথমতে আপোনালোকে এই আৰোগ্য সেতু এপটো খুলি লওক। তাৰপিছত আপোনাৰ লেংগুৱেজ চিলেক্ট কৰক। মই ইয়াত ইংলিছটো চিলেক্ট কৰিছোঁ। তাৰপিছত নেক্সট দবাওক। তাৰপিছত পিছলৈ গৈ পেলাই ৰেজিষ্টাৰ নে অপশ্যনটো ক্লিক কৰি দিয়ক। তাৰপিছত আই এগ্ৰি বুলি ক্লিক কৰি দিয়ক। তাৰপিছত এলাও অপশ্যনটো ক্লিক কৰি দিয়ক। তাৰপিছত আপোনাৰ ফোন নম্বৰটো ইয়াত টাইপ কৰি ছাবমিট কৰি দিলেই হ'ল। ফোন নম্বৰটো ছাবমিট হোৱাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব, মানে ওৱান টাইম পাছৱৰ্ড। OTPটো ভেৰিফাই হোৱাৰ পিছত আপুনি এই পেজটো দেখা পাব আৰু ইয়াত তলত থকা টেষ্ট এগেইন বাটনটো ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনাক কিছুমান বেছিক কুৱেশ্যন আহিব, যেনে হোৱাট ইজ ইউৰ জেণ্ডাৰ, মেল, দেন এজটো আপোনাৰ যিমান এজ হয়তো দি দিয়ক। তাৰপিছত নেক্সট মাৰি এনেকৈ গৈ থাকক। আৰু ইয়াত সুধিছে যে আপোনাৰ কিবা আপোনাৰ জ্বৰ চৰ্দি এনেকুৱা আছে নেকি, যদি নাই তেতিয়াহ'লে নান অফ দ্য এবভ কৰি দিয়ক। আৰু ইয়াত সুধিছে যে আপোনাৰ কিবা এনেকুৱা বেমাৰ আছে নেকি, যেনেকুৱা ডায়েবেটিছ, হাৰ্ট পেচেণ্ট, আপোনাৰ যদি নহয় তেতিয়াহ'লে নান অফ দ্য। আৰু ইয়াত সুধিছে যে আপোনালোকে যোৱা 14 দিনত কোনোবা বেলেগ দেশৰ পৰা ভ্ৰমণ কৰি আহিছে নেকি, যদি অহা নাই তেতিয়াহ'লে ন কৰি দিয়ক। ঠিক তেনেকৈ আপুনি এনেকৈ গৈ থাকে, তাৰপিছত নান অফ দ্য এবভ মাৰি দিব। শেষত আপুনি এটা মেছেজ পাব যে আপোনাৰ ল' বুলি, ৰিস্ক ইজ ল' বুলি, তাৰমানে আপুনি সম্পূৰ্ণভাৱে সুৰক্ষিত আছে। তাৰপিছত অ'কে কৰি দিলেই হ'ল। তাৰপিছত আপুনি ইয়াত দেখা পাইছে যে ইউ আৰ ছেফ, মানে আপুনি সুৰক্ষিত হৈ আছে। আৰু যেতিয়া আপোনালোকে এই এপটি অন কৰিব তেতিয়া আপোনালোকৰ মোবাইলৰ ব্লুটুথ নিজে নিজে অন হৈ যাব। আৰু ব্লুটুথ টেকন'লজি আমি সকলোৱে জানো যে ইয়াৰ ৰেঞ্জ 30 মিটাৰ বা তাতকৈ কম হ'ব। আৰু যেতিয়া এই এপটো সকলোৱে ডাউনলোড কৰিব তেতিয়া সকলোৰে ব্লুটুথ অন হৈ যাব। আৰু যেতিয়া এজন মানুহ যাৰ হয়তো কোনো ধৰণৰ বেমাৰ নাই, মানে নৰ্মেল, তেওঁ আন বেলেগ এজনৰ মানুহৰ কাষেৰে পাৰ হৈ যাব, আৰু সেই বেলেগ মানুহজনৰ হয়তো জ্বৰ চৰ্দি কাহ বা এনেকুৱা ধৰণৰ বেমাৰ থাকিব পাৰে, আৰু তেতিয়া তেওঁৰ এপটোৱে তেওঁক মিডিয়াম ৰিস্কত থ'ব। আৰু যেতিয়া সেই বেলেগ মানুহজন আপোনাৰ কাষেৰে পাৰ হৈ যাব তেতিয়া আপোনালোকৰ মোবাইলত এই এপটি আপোনালোক এলাৰ্ট কৰি দিব যে আপুনি এজন মিডিয়াম ৰিস্কৰ মানুহৰ কাষেৰে গৈছে, তো বি কেয়াৰফুল, মানে আপোনাক সাৱধান কৰি দিব। সেয়েহে আপোনালোকে এই এপটি সোনকালে ডাউনলোড কৰি লওক, আৰু এই এপটিৰ মাজেৰে আমাৰ বহুখিনি সহায় হ'ব। আৰু এই এপ্লিকেশ্যনটো আপোনালোকে নিজৰ প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰে, নহ'লে বা আপোনালোকৰ যিটো মেছেজ আহিছে ইনবক্সত, সেই ইনবক্সৰ মেছেজৰ পৰাও ডাউনলোড কৰি ল'ব পাৰে, আৰু নহ'লে বা মই এই ভিডিঅ'টোৰ তলত লিংকটো দি দিম, ডাউনলোড লিংকটো, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ নেক্সট ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে প্ৰথমতে পাই যায়।
তেনেহ'লে আকৌ এটি নতুন ভিডিঅ'ৰ লগত আপোনালোকক লগ পাই আছোঁ। এতিয়ালৈ বিদায়, জয় হিন্দ।